হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালে আছা, ভালে থাকাই কামনা কৰোঁ। মই আজি আহিছোঁ মৈজঙা চাহ বাগান চাবলৈ। চাহ বাগান কেনেকুৱা, চাহটো আমি সকলোৱে খাই এই বাগানটো আজি চাবলৈ আহিছোঁ। আপোনালোকেও ভিডিঅ'ৰ দ্বাৰা চাই থাকক বন্ধু বান্ধৱীসকল। কিমানখিনি দূৰ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। চাহ বাগান কেনেকুৱা চাই থাকক বন্ধু বান্ধৱীসকল। কি মজা লাগে ৰে জাগাকেইটা চাই চাহৰ বাগিচা। এইটো পাইপিৰে এনেকুৱা পানী দিয়ে, চাৰিওপিনে গজালি উঠিছে চাহ বাগান। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আহিব। এইটো কুৰাবাচা গাঁৱৰ পৰা বেছি দূৰ নহয়। মৈজঙা ঠাইৰ নাম চাহ বাগান। আপোনালোকে যদি চাহ বাগান চাবলৈ মন আছে, এবাৰ হ'লেও আহিব। ফুৰিবলৈ ভাল, ইয়াত ইমান ধুনীয়া এটা ঠাই। বন্ধু বান্ধৱীসকল, আপোনালোকেও আহিব। কাৰণ কেনেকুৱা আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'ৰ দ্বাৰা। ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই আপোনালোকক ভাল লাগে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। মই আজি আপোনালোকৰ বাবে চাহ বাগান দেখুৱাবলৈ আহিছোঁ। কিমান ভালদৰে দেখুৱাব পাৰোঁ মোৰ ভূমি ব্লগৰ দ্বাৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মাজত বহিলে এনেকুৱা দেখা পায় বন্ধু বান্ধৱীসকল। আৰু চাহ বাগানৰ ভিতৰত নজাৰাগিলা চাহাৰ গছৰ জোপা এনেকুৱা দেখিবলৈ পায়। এইটো চাহ গছত পানী দিয়া পাইপ, আৰু পানী দিয়াটো দুখাম আপোনালোকক কেনেকুৱা চাহ গছত পানী দিয়ে আপোনালোকে চাই থাকক। এনেকুৱা চাহ বাগিচাৰ নাজাৰা চাই থাকক বন্ধু বান্ধৱীসকল। ইমান সুন্দৰ চাহ গছ বাগিচা চাবলৈ, লগতে আপোনালোককো দেখুৱাই আছোঁ বন্ধু বান্ধৱীসকল। চাই লওক চাহ বাগিচা। কিমান ঘূৰিম আৰু ঘূৰি ভাগৰ লাগি গ'ল। এইটো পানী দিয়া টেপ দি পানী দিয়ে, অলপ পিছত পানী দিব। এইটো আপোনালোকক দেখাম বন্ধু বান্ধৱীসকল, চাই থাকক আপোনালোকে। এইটো চাহ গছত পানী দি আছে, এনেকুৱা কি বঢ়িয়া লাগে চাই কিনে। চাওক বন্ধু বান্ধৱীসকল, কেনেকুৱা চাহ গছত পানী দিয়ে। আমাৰ এইফালে আহিব আৰু ৰে, পুৰা চাৰিওপিনে ঘূৰে চাওক। ঘূৰি ভাগৰ লাগিল, অলপ বহিলোঁ বন্ধু বান্ধৱীসকল। পানী পিয়াহ লাগে, পানী অনা নাই আমি। ইয়াত পানী খাব দোকান বিচাৰিব লাগিব, কাষত দোকান আছেনে নাই বন্ধু বান্ধৱীসকল। আপোনালোকে যদি চাহ বাগিচা কেতিয়াবা চাম বুলি আশা কৰি আহে, তেতিয়াহ'লে পানী লৈ আনিব। পানী পিয়াহ লাগে, ভাগৰো লাগিল বন্ধু বান্ধৱীসকল। মোৰ ভিডিঅ'টো আজি মই ইয়াতে সামৰি মাৰিম।